জয় মহাদেৱ। প্ৰথমতে আপোনালোকে শিৱজীক দৰ্শন কৰি লওক, তাৰপিছত মোৰ ভিডিঅ'টো চাওক। আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এটা আন ভিডিঅ' ব্লগ চেনেললৈ। এই খবৰ আপোনালোকৰ ভাল নাই? পিছত আজি মই নতুনকৈ এটা ষ্টাৰ্টিং কৰিছোঁ। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বান্ধৱীসকল। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, কিন্তু মোৰো ভালেই আছোঁ। মই বৰ্তমান অসমৰ বাহিৰত আছোঁ। অসমৰ বাহিৰত থাকিলেও অলপ অসমত দেখি অলপমান মনত পৰি থাকে, যিহেতুকে ভালে থাকক, সকলোৱে মিলিজুলি থাকক। আৰু তাৰ পাছত আপোনালোকক এটাই কথা কওঁ, আজি মই প্ৰথম অসমীয়া চেনেলৰ মোটামুটি এটা ব্লগ মানে চেনেল ষ্টাৰ্ট কৰিছোঁ। গতিকে আপোনালোকক আশা কৰোঁ যে আপোনালোকে চেনেলটো প্লিজ মোৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা যদি ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে মাফ কৰি দিব, আপোনালোকৰে এজন বুলি। অসমৰ বহুত ভিতৰুৱা গাঁও, যেনে আমাৰ অসমৰ বাক্সা ডিষ্ট্ৰিক্ট বুলি কয়, বাক্সা ডিষ্ট্ৰিক্টৰ এৰিয়াৰ মই। গতিকে তাতে মোৰ যিহেতুকে অলপ কৰ্মসূত্ৰে অলপ অসুবিধা পইচা পাতিৰ ক্ষেত্ৰত, গতিকে মই বাহিৰত আহি অলপমান মোৰ নিজৰ ঘৰৰ পৰিয়াল, মই নিজকে সকলোকে মানে সেই কৰি আছোঁ, মানে কি খুৱাই ধুৱাই এনেকুৱাকৈ ৰাখি আছোঁ। আৰু বৰ্তমান অলপমান ইয়াতে কিবা এটা চেলেৰি পাইছোঁ, পইচা পাইছোঁ অলপ, সেইমতে গাঁৱতো চলি আছে, মোৰ ঘৰতো চলি আছে, পৰিয়ালটো চলি আছে, এনেকৈ মানে চলি আছে। আৰু এটা মোৰ হিন্দী ব্লগ চেনেলো আছে। হিন্দী ব্লগ চেনেলটোৰ ডিছক্ৰিপশ্যনত এই ভিডিঅ'টোৰ লিংক থাকিব, তলতে লিখাই থাকিব ডিছক্ৰিপশ্যনত। গতিকে আপোনালোকে হিন্দী ব্লগটো চাই ল'ব। সেইটোও বেছিদিন হোৱা নাই, আজি এমাহো হোৱা নাই। গতিকে আপোনালোকে সেইটোতো চাব, চাই পেলাই সহায় সহযোগিতা আগবঢ়াব। আৰু মোৰ এইটো অসমীয়া চেনেল, গতিকে মোৰ মানে কি অসমীয়াটো হিন্দীয়ে থাকিব, অলপ হ'লেও মিক্স থাকিব। গতিকে ইয়াতে হিন্দী বেছিভাগ পোৱা যায় না, সেইকাৰণে হিন্দীয়ে আহিব বেছিভাগ। গতিকে অসমীয়াও হ'ব, বেছিভাগ অসমীয়া থাকিব, তাতে হিন্দীও মিক্স হ'ব। গতিকে বেয়া নাপাব, আৰু অলপমান ভুল ভ্ৰান্তি হ'বও পাৰে, তাৰে হকে মাফ কৰি দিব। আৰু আজিলৈকে বাই।